এইখিনি হ'ল ফুতুলা টপ আৰু ইয়াৰ হাইট হ'ল 13,779 ফুট। এখন হ'ল লামায়ুৰু ভিলেজ। পাইছোঁ আহি আৰু অলপ আছে। এইটো হ'ল লামায়ুৰু মনেষ্ট্ৰী। ভিলেজ লামায়ুৰু এল্টিটিউড 11,893। ব'লা এতিয়া গৈ আছোঁ সেই ওপৰৰ মনেষ্ট্ৰীটোত। সেইটোত সোমাইছোঁ আৰু মনেষ্ট্ৰী কিবা বেছি আছে। এখন লামায়ুৰু ভিলেজ ওপৰৰ পৰা ধুনীয়া দেখে। সেইটো সোমাইছোঁ লামায়ুৰু মনেষ্ট্ৰী। এখন ভিলেজ লামায়ুৰু মনেষ্ট্ৰী। টিকেট কাটিব লাগিব। গাড়ীবিলাক কেনেকৈ গৈছে। মনেষ্ট্ৰী অলপ চাওঁ ঘূৰাই মজা লাগে। এটা মনটো শান্তি। আমি এতিয়া আছোঁ লামায়ুৰু মনেষ্ট্ৰীত। লামায়ুৰু ভিলেজত আছে। কাৰ্গিলৰ পৰা ইয়ালৈ 104 কিলোমিটাৰ আৰু আমি ইয়ালৈ আহোঁতে 4 ঘণ্টা লাগিছে সময়। এতিয়া অলপ এক্সপ্ল'ৰ কৰোঁ লামায়ুৰু মনেষ্ট্ৰী। আৰু অলপ মানে উঠি আহিলে ভাগৰটো বেছি লাগে। তাতে এইবিলাক যি ওজনৰ বস্তু পিন্ধি আছোঁ। এইটো এটা স্তূপা, মজা। কালাৰটো বগা। ঘৰকেইটা চাওক, সুন্দৰ লাগে। কালাৰটো বগা ন, ধুনীয়া লাগে ঘৰকেইটা কালাৰ। আৰু ইয়াত চলাৰ ব্যৱহাৰ কৰিছে। কাৰেণ্টটো কম আছে আৰু এই দেখিছে বগা বগা। সেই মনেষ্ট্ৰীটো হ'ল 11 চেঞ্চুৰীৰ মনেষ্ট্ৰী। বহুত পুৰণা মনেষ্ট্ৰী আৰু বহুত পুৰণা কিবা কিবি বস্তু আছে, কিন্তু এইবিলাক মানে ভিডিঅ' ফটো ল'ব দিয়া নাই ইয়াত। খালি এইখিনিয়ে লৈছোঁ, বাহিৰৰখিনি। কিবা আঁকা হৈছে। কাঠৰ খিৰিকী, কিমান সৰু খিৰিকী। এজলৈ দুজলৈ ইমান সৰু সৰু খিৰিকী। এতিয়া ওলাইছোঁ লামায়ুৰু মনেষ্ট্ৰীৰ পৰা লেহলৈ। ইয়াৰ পৰা 104 কিলোমিটাৰ বাকী আছে। সোনকালে ওলাই যাওঁগৈ, নহ'লে বহুত দেৰি হৈ যায়গৈ ৰওঁতে। চ' এতিয়া গৈ আছোঁ লেহ। এইটো পাহাৰত ওম এটা লিখা আছে। ওম মানে বুদ্ধিষ্ট কিবা ওম হ'ব। এটা ফল এটা দেখিছিলোঁ, ফলটো মানে ধুনীয়া লাগে খাই। মই কালি খাইছিলোঁ এটা। এভ্ৰেগটছ মিঠা লাগে, ধুনীয়াকৈ। বগা পাহাৰ, কালাৰটোৱে বেলেগচোন। এতিয়া আছোঁ লামায়ুৰুৰ মুনলেণ্ডত। কালাৰটোৱে বেলেগ, গোটেই মাটিখিনি মানে চন্দ্ৰৰ মাটিৰ নিচিনা দেখে। সেইটো কাৰণে মুনলেণ্ড বুলি কয়। লামায়ুৰুতে আছে, সুন্দৰ লাগে মানে। জুম কৰি দিছোঁ। এয়া হ'ল মুনলেণ্ড আৰু সৰু অকণ কালাৰটো ভাল লাগিছে মুনলেণ্ডৰ। ভাগৰ লাগিছে অলপ, দৌৰা পৰা কৰিলোঁ। তাৰপিছতে
অলপ বৰষুণো দিছে।